ওকে গাইজ আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম কোৱান্টিটি ভাৰ্চেছ কোৱালিটি মানে আপুনি বেছি ভিডিঅ' বনাব লাগে নে কম ভিডিঅ' বনাওক কিন্তু বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাওক চ' আজি এই ভিডিঅ'টোত আমি এই টপিকটোৰ ওপৰত কথা পাতিম তাৰে কিছু কথা মই ক'ম আৰু কিছু আপুনি ক'ব কমেণ্ট বক্সত চ' বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইজ যদি আপুনি ইউটিউবত চাৰ্চ কৰে যে কোৱান্টিটি ভাৰ্চেছ কোৱালিটি তেনেহ'লে আপোনালোকে এনেধৰণৰ বহুত ভিডিঅ' দেখা পাব য'ত আপোনালোকক কোৱালিটিৰ ওপৰত বেছি ফ'কাছ কৰিবলৈ ক'ব কাৰণ বৰ্তমান ইউটিউবত যিটো কম্পিটিশ্যন সেইটো বহুত বেছি হাই হৈ গৈছে গতিকে আপোনালোকে যদি ইউটিউবত ছাকচেছ লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাবই লাগিব আৰু যদি নবনায় তেনেহ'লে আপোনালোকে ইউটিউবত গ্ৰ' কৰিব নোৱাৰিব বা ছাকচেছ লাভ কৰিবলৈ নোৱাৰিব এনেধৰণে আপোনাক বহুতে বহুত কথা ক'ব কিন্তু মই এনেকৈ নকওঁ কাৰণ আপোনালোকে যদি প্ৰথম বিগিনাৰ তেনেহ'লে আপোনালোকে কেতিয়াও প্ৰথম দিনাখনে বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাব নোৱাৰে আৰু সেইটো বনোৱাত ইমান সহজো নহয় তাৰ কাৰণে আপোনালোকে বহুত প্ৰেক্টিছ কৰিব লাগিব আৰু যেতিয়া প্ৰেক্টিছ কৰি যাব তেনেহ'লে আপোনালোকে এটাৰ পিছত এটা ভিডিঅ' বনাই যাব আৰু ইউটিউবত পাব্লিছ কৰি যাব আৰু তেতিয়া আপোনালোকৰ ইউটিউব চেনেলত কোৱান্টিটি বাঢ়ি গৈ থাকিব আৰু যেতিয়া ইউটিউবত কোৱান্টিটি বাঢ়ি গৈ থাকিব ঠিক তেনেকৈ আপোনালোকে সেই কোৱান্টিটি বাঢ়ি গৈ থকা ভিডিঅ'বোৰৰ পৰা কিছু কথা শিকিব জানিব আৰু এদিন তেনেকৈ আপোনালোকে বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাবলৈ পাৰিব ঠিক যেনেকৈ আপোনালোকে এটা কথা গম পায় যে কোৱান্টিটি প্ৰডিউচেছ কোৱালিটি ঠিক আছে মানে আপোনালোকে কোৱান্টিটি যেতিয়া প্ৰডিউচ কৰি যাব মানে এটাৰ পিছত এটা ভিডিঅ' বনাই গৈ থাকিব তেতিয়াহে আপোনালোকে এদিন বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাবলৈ পাৰিব গতিকে আপোনালোকে কি কৰিব আজি যদি ইউটিউব চেনেল খোলে তেনেহ'লে আপোনালোকে প্ৰথমতে স্ক্ৰিপ্ট লিখক ভিডিঅ' বনাওক তাৰপিছত আপোনালোকে মোৰ ধৰণে কথা ক'বলৈ চেষ্টা কৰক যদিও মই ইমান ভালকৈ কথা কোৱা হোৱা নাই তেনেহ'লে আপোনালোকে অলপ চেষ্টা কৰি যাওক তেনেহ'লে আপোনালোকে বহুত ভাল কোৱালিটিৰ এদিন ভিডিঅ' বনাবলৈ পাৰিব কিন্তু আপোনালোকে যদি ভাবে প্ৰথমতেই যে মই এদিন বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাম তেনেহ'লে আপোনালোকে বেষ্ট বনাবলৈ যাওঁতে আপোনালোকৰ ইউটিউব চেনেলত একো এটা ভিডিঅ' পষ্ট কৰিবলৈ নোৱাৰিব আৰু যদি আপুনি এজন নতুন কণ্টেণ্ট ক্ৰিয়েটাৰ তেনেহ'লে আপোনালোকে নতুন কণ্টেণ্ট ভিডিঅ' বনাই গৈ থাকক আৰু এনেকৈয়ে আপোনালোকে যেতিয়া এটাৰ পিছত এটা কণ্টেণ্ট বনাই গৈ থাকিব তেতিয়াহে আপোনালোকে তাৰ পৰা কিছু শিকিব পাৰিব জানিব পাৰিব আৰু এনেকৈয়ে এদিন আপোনালোকে বেষ্ট কোৱালিটিৰ ভিডিঅ' বনাবলৈ পাৰিব আৰু তেতিয়া আপোনালোকে ইউটিউবত ছাকচেছ পাব বুলি মোৰ বিশ্বাস আছে আৰু যদি আপোনালোকে এই ভিডিঅ'টো অলপো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক চ' আজিলৈ